নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনেই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতেই জানি লওঁ। আজিৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে। আজি চন্দ্ৰ সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত মংগল মিথুন ৰাশিত, বৃহস্পতি বৃষ ৰাশিত বহি আছে, কেতু আজি কন্যা ৰাশিত বহি আছে। আজি বুধ ৰাহু শুক্ৰ লগ্ন মীন ৰাশিত বহি আছে। শনি আৰু ৰবি কুম্ভ ৰাশিত বহি আছে। আজি শুক্লা ত্ৰয়োদশী তিথি, মঘা নক্ষত্ৰ, শুকৰ্মা যুগ, তৈতিলকৰণ, ক্ষত্ৰিয় বৰ্ণ, দেৱালীগণ। আজি যাত্ৰা নাই, পাপ যোগ দুখ আছে। শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান, ঔষধকৰণ সেৱন। আজি টেঙৰা খোৱা নিষেধ, মাটিমাহ খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। দুখন টেৰট কাৰ্ড লৈছোঁ, দ্য হেংমেন এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি পাব পাৰে, পাৰিবাৰিক দিশত অশান্তি, কামৰ চাপ বৃদ্ধি পাব, স্ত্ৰীৰ লগত অলপ বিবাদ মনোমালিন্য। নীলা বৰণটো শুভ, হালধীয়া বৰণটো হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিৰ তৰাছ, পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড মতে নতুন গৃহ নিৰ্মাণৰ যুগ, চাকৰি বাকৰিত উন্নতি সুযোগ আহিব। আজি অন্য লোকৰ বাবে খৰচা পাতি বৃদ্ধি পাব পাৰে, প্ৰেমত বাধা আহিব। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰত গাখীৰ পানী আদি আগবঢ়াওক, বেলপাত আদি আগবঢ়াওক, ভাল হ'ব। হোৱাইট কালাৰ ৰাখি ব্লু কালাৰ নালাগে। এতিয়া মিথুন ৰাশি, জেমিনি, পেজ অফ শ্বৰ্ডছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত অশান্তি হ'ব পাৰে। আজি খৰচা পাতি বৃদ্ধি পাব। অৱশ্যে লাভৰ আশা যদিও আছে, কিন্তু সমস্যা থাকিব। বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত অগ্ৰগতি। আজি শত্ৰুৰ পৰা সাৱধান হ'ব। বেগুনীয়া বৰণটো শুভ, ব্লেক কালাৰটো অশুভ। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাত শুভ ফল, ব্যৱসায় বাণিজ্যত অশান্তি, বন্ধুৰ লগত ভুল বুজাবুজিৰ আজি সন্মুখীন হ'ব পাৰে। য়েলো কালাৰ ৰাখি ব্লেক কালাৰ লাগিব। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে শুৱালকুছিৰ পৰা, আৰু তেওঁৰ পেটৰ বেমাৰ বহু বছৰৰ পৰা হৈ আছে বুলি কৈছে, আৰু পকা বেল খালে এই বেমাৰ কমিব নেকি, আপোনাৰ পৰা সমাধান বিচাৰিছে। হয়, বেল খোৱাটো আচলতে পেটৰ কাৰণে ভাল। কবিৰাজী শাস্ত্ৰ নতুবা আয়ুৰ্বেদিক শাস্ত্ৰ মতে কোৱা হৈছে যে পকা বেল পেটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু এষাৰ কথা আপুনি মানি চলিব লাগিব, পকা বেল কিন্তু পঞ্চমীত খাব নালাগে। পঞ্চমীত পিত্ত বৃদ্ধি হয়, সেইবাবে এই তিথিত পিত্তকৰ দ্ৰব্য ভক্ষণ কৰাটো উচিত নহয়। প্ৰকৃতিৰ নিয়ম মতে এই তিথিত পেটৰ বেমাৰ আজাৰ বেছিকৈ হ'ব পাৰে, হাত ভৰি জ্বলা পোৰা আদি কৰিব পাৰে। তাতে যদি আকৌ পকা বেল সংযোগ ঘটে, তেতিয়া সমস্যা বৃদ্ধিহে হ'ব। এটা কাম কৰিব পাৰে, পেটৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত লিভাৰ উইক থাকে। গতিকে মই এটা ষ্ট'ন দেখুৱাই আছোঁ, সেই ষ্ট'নটো যদি আপুনি পিন্ধিব পাৰে, সোঁ হাতৰ মধ্যমাত পিন্ধিব, কিছুমানে লেফ্ট হেণ্ডতো পিন্ধে, আৰু খোৱা খাদ্য গ্ৰহণৰ সময়ত সেই ষ্ট'নটো ঘূৰাই খাব। সেইবাবে আপুনি এটা ব্লেক গমেট, এয়া হ'ল এটা ব্লেক গমেট, নতুবা গাৰ্নেটো পিন্ধিব পাৰে, ব্লেক গাৰ্নেট। এই ৰত্নটো পিন্ধক ৰাহুৰ বাবে। ৰাহু বেয়া থাকিলে কিন্তু পেটৰ সমস্যা। গতিকে গমেট ৰত্ন পিন্ধিলে আপুনি নিশ্চয় শুভ ফল লাভ কৰিব। পেটৰ বেমাৰ আজাৰ লাহে লাহে দূৰ হ'ব। জ্যোতিষশাস্ত্ৰ মতে সেয়া কোৱা আছে। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী এখনৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স, সিংহ ৰাশি, ৰিঅ'। সা সম্পত্তিৰ অধিকাৰ লৈ বিবাদ আদি ৰাশি দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত আজি যোগাযোগ আদিত শুভ ফল। বুদ্ধিৰ বলত আজি যদিও আগবাঢ়িব, কিন্তু আবেলি পৰত কাম কাজত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা। গ্ৰীণ কালাৰ ৰাখি ৰেড কালাৰ নালাগে। এতিয়া হওক ওৱান্স এণ্ড শ্বৰ্ডছ, কন্যা ৰাশি। স্বাস্থ্যৰ বাবে অশান্তি, ব্যৱসায় বাণিজ্যত সমস্যা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ বহু বেছি লাভ নহ'ব। আৰ্থিক দিশত আয় বৃদ্ধিৰ সম্ভাৱনা, কিন্তু একেবাৰে লাষ্ট পাৰ্ট, দিনটোৰ লাষ্ট পাৰ্ট। কমলা ৰংটো শুভ, অৰেঞ্জ কালাৰ হ'ব, হালধীয়া কালাৰ হ'ব। এতিয়া পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্ডছ, তুলা ৰাশি, লিব্ৰা। চাকৰি বাকৰি স্থান পৰিৱৰ্তনৰ যুগ, পৰাপক্ষত টকা পইচা লেনদেন কৰোঁতে নিজ হাতেৰে কৰক। আজি কৰ্মস্থানত উচ্চপদস্থ বিষয়াৰ লগত মতবিৰোধ বিবাদ আদি হ'ব পাৰে, সাৱধান হওক। ৰেড কালাৰ ৰাখি গ্ৰীণ কালাৰ নালাগে। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'।
নাইট অফ সোর্স এণ্ড পেন্টাকলছ। এই দুখন কাৰ্ড মতে ভ্ৰমণৰ দিশত শুভ ফল, আপোনাৰ অতিৰিক্ত আৱেগৰ বাবে কাম কাজত ক্ষয়ক্ষতি, উচ্চ শিক্ষাৰ সুযোগ আহিব। আজি প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে। মাটিয়া বৰণটো হ'ব, ব্লেক কালাৰটো হ'ব। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে এপাৰ্টমেণ্ট। আপুনি গুৱাহাটীয়ে কওক বা বিভিন্ন চহৰত লোকে এপাৰ্টমেণ্ট কিন্তু বেছিকৈ ইউজ কৰিবলৈ ধৰিছে। ফ্লেট আগৰ দিনত বাৰী বেছিকৈ আছিলে, আজিকালি কিন্তু ফ্লেট ইউজ কৰা হয়। বাস্তুৰ শুভ ফল লাভ কৰিবলৈ হ'লে ফ্লেট বনোৱাৰ ক্ষেত্ৰত বা ফ্লেটত যদি আপুনি বাস কৰে তেতিয়া কিছুমান নিয়ম কানুন মানি চলিব লাগে। ফ্লেট বনাবলৈ লোৱা মাটি বৰ্গাকাৰ নতুবা আয়তকাৰ হ'ব লাগে। উত্তৰ পূব কোণৰ খালী অংশ, চকীদাৰ কোঠা, ওখ গছ, ট্ৰেন্সফৰ্মাৰ আদি থাকিব নালাগে, মানে নৰ্থ ইষ্ট কৰ্ণাৰ। এই স্থানত ভূমিৰ তলত পানীৰ টেংকি থকাটো ভাল। ফ্লেটৰ উত্তৰ বা পূবতে বেলকনিসমূহ থাকিব লাগে, দক্ষিণ দিশত থাকিব নালাগে। ফ্লেটৰ চিৰি কেতিয়াও উত্তৰ পূব দিশত বা উত্তৰত থাকিব নালাগে। দক্ষিণ পূব বা উত্তৰ পূব কোণত টয়লেট থকাটো এপাৰ্টমেণ্টৰ বাবে অশুভকাৰক। শনি আৰু মংগলবাৰে নতুন এপাৰ্টমেণ্টত আপুনি বন্দবস্তিৰ বাবে যাব নালাগে। ফ্লেটৰ বিমৰ তলত ডাইনিং টেবুল ৰাখিব নালাগে। ডাইনিং ৰুম পশ্চিমত শ্ৰেষ্ঠ, উত্তৰ আৰু পূব দিশটো গ্ৰহণযোগ্য। গতিকে এইবোৰ নিয়ম কানুন যদি মানি চলিব পাৰে তেতিয়াই আপোনাৰ ফ্লেটখন শুভ হ'ব, বাস্তুটো নাথাকিব। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনু ৰাশি, চেজিটেৰিয়াছ, পেজ অফ ওৱান্স এণ্ড সোৰ্স। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত অশান্তিৰ সৃষ্টি, চিন্তাৰ বৃদ্ধি, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। আজি যিকোনো কামত আৰম্ভ কৰাৰ আগতে ডাঙৰজনৰ পৰামৰ্শ লওক। মাখন বৰণটো হ'ব, ৰঙা বৰণটো হ'ব। এতিয়া হওক মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, সোৰ্স এণ্ড পেন্টাকলছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি, প্ৰিয়জনৰ লগত বিবাদ হ'ব পাৰে। আজি মা দেউতাকৰ শৰীৰক লৈ চিন্তা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান হওক। আজি প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, ব্লেক কালাৰ ইউজ কৰক, ব্লু কালাৰ নালাগে। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে ভাল সুযোগ, কৰ্মৰ ক্ষেত্ৰত উন্নতি। আজি ভাতৃ বিবাদ, মানসিকভাৱে চাপ বৃদ্ধি পাব। সোণালী বৰণটো হ'ব, ৰঙা বৰণটো হ'ব। এতিয়া হওক মীন ৰাশি, পেন্টাকলছ এণ্ড এজ অফ সোৰ্স। এই দুখন কাৰ্ড মতে সন্তানৰ ব্যৱহাৰে মানসিক চাপ বৃদ্ধি পাব। কৰ্মস্থানত বহুদিনৰ পিছত নিজৰ প্ৰতিভাৰ বিকাশ, ব্যৱসায় বাণিজ্যত শুভ ফল। মাটিয়া বৰণটো হ'ব, হালধীয়া বৰণটো হ'ব। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, হিৰোইন ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰোইন ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী চাব। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল heroianastrologer@heroin.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।